ককা ককা যোৱাকালি সাধুটো বহুত ভাল লাগিল। আজিও এটা ক'ব লাগিব কিন্তু। লাগিবতো। ঠিক আছে, আজি সাধুটো শুন তেনেহ'লে। এখন হাবিত এটা ফেঁচা আছিল। সেই হাবিখনত থকা এখন নদীৰ কাষৰ এজোপা গছৰ খুৰুঙত তাৰ বাঁহ আছিল। গজেন্দ্ৰ নামৰ এটা হাতীয়ে সদায় সেই নদীখনত পানী খাবলৈ ফেঁচাই থকা গছজোপাৰ তলেদিয়েই অহা যোৱা কৰে। এদিন দুৰ্ভাগ্যবশত ফেঁচাই থকা গছডাল বতাহত নদীৰ ফালে হালি গ'ল। তেতিয়া ফেঁচাই কি কৰোঁ কি নকৰোঁ বুলি ভাবি বিবুদ্ধিত পৰি হাতীৰ লগত মিত্ৰতা পাতি হাতীৰ হতুৱাই গছডাল পোন কৰি ল'লে। তেতিয়াৰ পৰা হাতী আৰু ফেঁচাৰ মাজত মহা মিত্ৰতা ঘটিল আৰু দিনক দিনে সিহঁতৰ মৰম চেনেহ বাঢ়ি গ'ল। এদিন পাৰ্বতীৰ লগত থকা বাঘটোৱে সপোনত সেই গজেন্দ্ৰ হাতীৰ মূৰটো খোৱা দেখিলে। সেই দেখি বাঘটোৱে দিঠকতো হাতীটো খাব পাৰিব নাই বুলি মহাদেৱৰ ওচৰলৈ সুধিবলৈ গ'ল। বাঘটোৱে মহাদেৱক ক'লে যে গজেন্দ্ৰ নামৰ হাতীটো সি সপোনত খাই পাইছিল। সেয়েহে সি দিঠকতো খাব পাৰিব নাই বুলি মহাদেৱক সুধিলত মহাদেৱে ক'লে, সপোনত খাইছ যদি দিঠকত খাব পাৰিবি, খা গৈ যা। বাঘটোৱে ৰং মনেৰে হাতীটোক খাবলৈ মহাদেৱৰ ওচৰৰ পৰা গুচি আহিল। আন দিনাৰ দৰে হাতীটোৱে সেইদিনাও পানী খাবলৈ বুলি নদীখনৰ কাষলৈ গ'ল। বাঘটোৱে হাতীটোক খাবলৈ আগৰ পৰাই সেই নদীখনৰ কাষত ফেঁচাই থকা গছজোপাৰ তলতে ৰখি আছিল। বাঘে হাতীক দেখি ক'লে, ককাই আজি সপোনত মই তোক খাই পাইছিলোঁ, সেয়েহে দিঠকতো খাব পাৰি নাই বুলি মহাদেৱৰ ওচৰলৈ গৈ সুধিলোঁ। মহাদেৱে খাব পাৰিব বুলি ক'লে, সেয়েহে এতিয়া তোক খাবলৈ আহিছোঁ। কি কৰিবলগীয়া আছে সোনকালে কৰি ল। বাঘৰ কথা শুনি হাতীয়ে ভয়তে কঁপিবলৈ ধৰিলে। তেতিয়া ফেঁচাই ক'লে, মহাদেৱে যদি তোক ইয়াক খাবলৈ কৈছে তেনেহ'লে তই নিশ্চয় খাবি। কিন্তু মহাদেৱে যে ইয়াক খাবলৈ কৈছে, এই কথাটো সত্য নে অসত্য আমি তিনিও গৈ এবাৰ সুধি আহোঁগৈ। বাঘে এই কথাত সন্মত হ'ল আৰু তিনিও মহাদেৱৰ ওচৰলৈ বুলি ৰাওনা হ'ল। কিছু দূৰ একেলগে যোৱাৰ পিছত ফেঁচাই হাতী আৰু বাঘ দুয়োকে এৰি বেগেৰে গৈ সকলোতকৈ আগতেই মহাদেৱৰ ওচৰ পালেগৈ।
আৰু মহাদেৱৰ ওচৰত টোপনিৰ ভাও ধৰি অংগী ভংগী কৰি ঢপলিয়াবলৈ ধৰিলে। তেতিয়া মহাদেৱে ফেঁচাক কি হৈছে বুলি সুধিলত ফেঁচাই উত্তৰ দিলে, মহাদেৱ, মই এতিয়াই সপোনত পাৰ্বতীক বিয়া কৰি পাইছিলোঁ, গতিকে দিঠকতো বিয়া কৰিব পাৰিমনে? তেতিয়া মহাদেৱে ক'লে, অসম্ভৱ, তই সপোনত পাৰ্বতীক বিয়া কৰি পাইছিলোঁ বুলিয়েই দিঠকতো বিয়া কৰিব পাৰিবিনে? তেতিয়া ফেঁচাই ক'লে, তেনেহ'লে গজেন্দ্ৰৰ হাতীটোক পাৰ্বতীৰ লগত থকা বাঘটোৱে সপোনত খাই পাইছিল, সি কেনেকৈ দিঠকত খাব পাৰিব? তেতিয়া মহাদেৱে ক'লে, নাই, সিও খাব নোৱাৰে। এনেতে বাঘ আৰু হাতীয়েও মহাদেৱৰ ওচৰ পালেহি। পাৰ্বতীৰ লগত থকা বাঘটোৱে গজেন্দ্ৰৰ হাতীটোক যে খাব নোৱাৰে এই কথা সকলোৱে জানিলে। হাতী আৰু ফেঁচাই আনন্দ মনেৰে আৰু বাঘটোৱে দুখ মনেৰে নিজৰ নিজৰ ঘৰলৈ গুচি গ'ল।